खुशियाँ ही खुशियाँ छाएगी बहार में। हैप्पी दिवाली। नमस्कार, मैं दीपांजलि कलिता और मैं मोर चेनेल मयनाज ब्लगলৈ আপোনালোকক সকলোকে স্বাগতম জনালো। আজি পোহৰৰ উৎসৱ দীপাৱলী, গতিকে শুভখনত আপোনালোকক সকলোকে শুভকামনা জনালো। চাকিৰ উজ্জ্বল পোহৰৰ দৰে সকলোৰে জীৱনবোৰ উজ্জ্বলি পৰক। আৰু আজি দিৱালী উপলক্ষে মই বহুত বেছি গিফ্ট পালো। এতিয়া আপোনালোকক দেখুৱা মোৰ গিফ্টবোৰ। এনেকুৱা দুটা গিফ্ট পালো। और यार ভিতৰত কি আছে দেখুৱা পাৰিম। তাৰ ভিতৰত আছে এনেকুৱা চাকি, এয়া দিছে উৎপলে। আৰু দিছে এটা মিঠাই, আৰু দিছে এয়া চাকি দিছে, মানে কেন্ডেল হয়, খুব ধুনীয়া কেন্ডেল, আৰু এটা ধুনীয়া গোন্ধ আছে। दादा दिसे ढेर गिफ्ट डेकोरेशन करबार कारण। दादा एबिलाक दिसे डेकोरेशन करिब, एबिलाक आनि दिसे आरो। और भिन्देवे दिसे बहुत, माने एबिलाक फटका दिसे, सब फिंदे दिसे। जिमान जी फटका আছে আমি নিজে আনা নাই আৰু সব ফিন্দে দিছে। এনেকৈ কথাটো হ'ল কি সবে মানে ডেকোৰেশ্যন কৰিবৰ কাৰণে কিবা নহয় কিবা দিছে, আৰু মুঠৰ পৰা ডেকোৰেশ্যন হ'ব দেখুৱাবলৈ গৈ আছো ক'ত কেনেকৈ কি ডেকোৰেশ্যন চলি আছে। এয়া মোৰ মামাৰ ল'ৰা আৰু ভাইটি আৰু মামাৰ ল'ৰা এজন ফ্ৰেণ্ড লৈ আহিছে। গোটেইকেইটাই মিলি কিনে অকণমান লাইট চাইট দি আছে। আৰু এফালে দিৱালীৰ ডেকোৰেশ্যনৰ কাম চলি আছে খুব ধুনীয়াকৈ। আৰু আধা আধি সম্পূৰ্ণ হ'ল, আকৌ আৰু অলপ বাকী আছে। এয়া মই অলপমান দেখুৱাই দিছোঁ, ৰাতি ভাল লাগিব যেতিয়া লাইট জ্বলাই দিম। আৰু আজি হ'ল সোমবাৰ, শুভ দীপাৱলীৰ আৰু লগতে আজি সোমবাৰ, গতিকে আজি মোৰ ব্ৰত আছে। গতিকে শিৱ বাবাৰ চৰণত ধুনীয়াকৈ পূজা কৰিলোঁ। এইদৰে পূজা প্ৰাৰ্থনা কৰি প্ৰসাদ পানী আগবঢ়াই দি হৈ গ'ল। এতিয়া বনাম ফ্লাৱাৰ ৰংগোলী বনাবৰ কাৰণে ফ্লাৱাৰবিলাক আনিছোঁ ধুনীয়াকৈ। ডিজাইনটো কি দিম ভাবি পোৱা নাই, এটাৰ পিছত এটা ট্ৰাই কৰি আছোঁ। এনেকৈ মানে আহঁত পাত আৰু ফুলেৰে এইখিনি বনালোঁ। তাৰপিছত সম্পূৰ্ণ হৈ গ'ল এইটো ডিজাইন। এনেকুৱাকৈ বনালোঁ, কিন্তু দেউতাৰ মানে ডিজাইনটো পচন্দ হোৱা নাই, বাৰ বাৰ কৈ থকাৰ কাৰণে আকৌ দেউতাই আইডিয়া এটা দিলে, আকৌ এইখিনি চেঞ্জ কৰি দিলোঁ। আৰু এতিয়া চাইডে চাইডে ৰংগোলী বনাই দিম, ৰংগোলীৰে বনাই দিম। মোৰ দেউতাই এইবিলাক কামত খুব হেল্প কৰে, আৰু মানে তেখেতেও মানে এইবিলাক ভাল পায় আৰু সজোৱা কিবা কিবি। সেইকাৰণে দেউতাই মানে অলপমান লাগি আছে আৰু মোৰ লগত। এয়া হৈ গ'ল। আৰু বাহিৰৰ পৰা ফুলকেইডাল ভিতৰতে আনিছোঁ, ইয়াতে অলপ লাইট দি সজাম। আৰু দেউতাই মোক হেল্প কৰি দিছে, আইডিয়াটো মোৰ। মাও অলপ হেল্প কৰা বুলি ক'ব দি আছে, আৰু এইটো মা মোক হেল্প কৰি দিছে। এতিয়া এয়া ফুলডালত কলহ এটা দি তাৰ পৰা যেনে ফুল পৰি আছে সেনেকুৱা ডিজাইন এটা বনাব চেষ্টা কৰিছোঁ। আৰু এই কলহটো মই সজোৱা হয়, যিহেতু বাহিৰত ডেকোৰেশ্যন কৰিব নোৱাৰি, ভিতৰতে আৰু গছকেইডাল আনিছোঁ। ইয়াতে লাইট চাইট দি অলপমান সজাই কিনে ফটো চটো উঠিম বুলি কিবা কিবি কৰি আছোঁ। আৰু এণ্ডত কি হয় এইটো ভগৱানেহে জানে। আৰু তাৰপিছত এই ডিজাইনটো দিয়াৰ পিছত মানে এনেকুৱা এটা হ'ল, এনেকুৱাকৈ বনালোঁ। আৰু এইকেইটা লাইট বাহিৰত আঁৰি দিব দিছোঁ দাদা আঁৰি দি আছে। আৰু এইকেইটা লাইট মই বনোৱা হাতেৰে আজিৰ পৰা 2-3 বছৰমান আগতে বনাইছিলোঁ, খুব ধুনীয়া হৈ আছে।
আৰু এতিয়া হ'ল গধূলি আৰু মন্দিৰত এটা চাকি আঁকি লৈছোঁ দিৱালী বুলি আঁকিলে তাৰ ওপৰত দিৱালী উপলক্ষে এগছ চাকি আৰু বাকী চাকি ধূপ সদায় নিচিনাকৈ জ্বলাই শৰাই দিলোঁ মন্দিৰত। এতিয়া চব পিনে লাইটবিলাক জ্বলাই দিম আৰু এইফালে ইয়াত সেইটো ডিজাইন ভাল নালাগে চেঞ্জ কৰি দিলোঁ অলপমান অকণমান পানী চানী দি অলপমান বেলেগ কৰি দিলোঁ আৰু এইফালে ৰংগুলি আঁকি দিছোঁ। এয়া মই বনোৱা লাইটটো জ্বলাই দিয়াৰ পিছত কেনেকুৱা হৈছে চাওকচোন এবাৰ। কৰ্মৰত অৱস্থাত এয়া কি নামটো কৈ দিয়া শিৱম চৌধুৰী কৰ্মৰত অৱস্থাত কৰ্মবিলাক দেখাই দিব দিছে গতিকে দেখাই দিলোঁ। এয়া চাকিত মোক হেল্প কৰি দি আছে মেইনলি ময়ে কৰি আছিলোঁ হেল্প কৰিব আহিছে আহিয়ে ভিডিঅ' ভাল নহয় চলি। আৰু এইফালে দবাবিটা বৰষুণ এই বৰষুণত দিৱালী ভাবকচোন কেনে ৰাইজ দুখৰ বিষয় কিবা ক'বা নেকি? তুমি আৰু মোক নিজে কৰবাত দি কেনে নিজে ভিডিঅ' কৰি আছা তুমি ক'লা মই ভিডিঅ' কৰিব দিয়া বুলি দুখ হ'ব পাৰে নেকি? দে ঠিক আছে আমি দুটা কামত লাগো আমাৰ ভিডিঅ'টো বন্ধ কৰোঁ। বৰষুণ দিয়ে আছে তথাপিও আৰু নিয়ম অনুসৰি চাকি জ্বলাবলৈ আহিছোঁ। বৰষুণত ভিজি ভিজিয়ে মই এয়া কলগছৰ তলত চাকি ধূপ লগাই দিলোঁ চাকি ধূপ লগাই দিলোঁ। এতিয়া মই গছে গছকে চাকি দিছোঁ কিন্তু বৰষুণৰ কাৰণে নুমাই যায় আকৌ জ্বলাই দিছোঁ। এনেকুৱাকৈ চাকিখিনি যিখিনি পাৰোঁ জ্বলাই ল'লোঁ। আৰু এয়া আমাৰ সম্পূৰ্ণ ডেক'ৰেশ্যন ঘৰৰ খুব ভাল লাগিছে। বাকী যি নহওক বৰষুণৰ বতৰটো এইখিনি কৰিছোঁ। আৰু এইফালে চাওক বৰষুণৰ কাৰণে ওপৰত কি দিব লগা হৈছে কাৰণ পানী পৰি মানে কলপাতৰ পৰা পানী চাকিত পৰে আৰু চাকি নুমাই যায় সেইকাৰণে এনেকৈ ব্যৱস্থা কৰি দিছে এইজন দাদায়ে। আৰু এইফালে বৰমাহঁতৰ দাদাই চাকি লগাই আছে আৰু বৌয়ে ছাতি ধৰি আছে। এই পৰিৱেশ এইবাৰ দিৱালীৰ জীৱনত কেতিয়াও দেখা নাছিলোঁ ইমান বৰষুণ। এই আমাৰ গাঁৱৰ পৰিৱেশ কোনোৱে চাকি লগোৱা নাই লাইটবিলাক কেৱল জ্বলাই থৈ দিছে। আৰু ইয়াৰ ভিতৰত পানীৰ যে কেণ্ডেল লগাই পানীত যে চাকি লগাই সেইটো অলপমান ট্ৰাই কৰিম বুলি ঠিক ঠাক কৰি থৈ দিছোঁ অলপ পিছত জ্বলাই দিম। আমাৰ ঘৰৰ দিৱালী বৰষুণৰ কমাৰ নামেই নাই তাত দি আছে বৰষুণ। তাৰপিছত এইফালে কালাৰ মিলাই থৈছোঁ আৰু এয়া পানীত তেল দি কিনে যে চাকি দিয়া এটা ট্ৰেণ্ড চলি আছে সেয়া মই ট্ৰাই কৰি চালোঁ ফাৰ্ষ্ট টাইম আৰু মই সফলো হ'লোঁ। আৰু এইফালে যে বেলকনিত এটা ডিজাইন দিছিলোঁ চাকি তাকি লগোৱাৰ পিছত চাওক কি ধুনীয়া লগা হৈছে খুব ভাল লাগিছে চাৰিওপিনে। আৰু এটা বাটিত ফুল লৈ তেল দি যোনটো মানে দেখুৱাইছিলোঁ আগতে চাকি দিম বুলি কৈছিলোঁ এয়া চাকিবিলাক জ্বলাই ল'লোঁ। আৰু মানে গোটেইকেইটা চাকি জ্বলা নাই যিকেইটা জ্বলিছে সেইকেইটা জ্বলাই দিছোঁ। আৰু তাৰপিছত ঘৰৰ ভিতৰত যে ৰংগুলি বনাইছিলোঁ ফ্লাৱাৰেৰে এয়া এইটো চাকি জ্বলোৱাৰ পিছত এয়া মা অলপমান বৰষুণ কমাৰ পিছত আকৌ চাকি দিব আহিছে মায়ে। Kita belum tak tahu juga sih dulu, karena এইফালে মায়ে বনাই আছে পিঠা। এই পিঠাটো আমি ঘৰৰ গোটেইকেইটাই খাই ভাল পাওঁ সেইকাৰণে আজি মায়ে বনাইছে। जो मानव
अब ना होगा खुशियाँ ही खुशियाँ छाएगी যোৱাকালিতো বেছি দেখুৱাব নোৱাৰিলোৱে কাৰণ বৰষুণ দিছিল আৰু আজি মই অলপমান কমকৈ বৰষুণ দিছে তথাপি বৰষুণ দি আছে মই মোৰ ৰ'ব বেক কেমেৰাৰে ভালকৈ দেখুৱাই দিম हैप्पी दिवाली हैप्पी আৰু আজি মই মোৰ ৰুমটোতো অকণমান ডেকৰেশ্যন কৰিছোঁ আপোনালোকক দেখুৱাই দিওঁ দেখিছেনে ইয়াত মোৰ দুটা মূৰ্তি আছে এটা হ'ল বুদ্ধ আৰু এটা হ'ল সৰস্বতী মা গতিকে এইখিনি ঠাই অকণমান আজি ডেকৰেশ্যন কৰি দিছোঁ जीवन गुलजार बने अब ना होगा कोई दुखी संसार में खुशियाँ ही खुशियाँ छाएगी बहार में हैप्पी दिवाली हैप्पी दिवाली हैप्पी আপোনালোকক আজি মই মোৰ ডেকৰেশ্যন মই কেনেকুৱা কিহত ৰংগলী বনালোঁ কি কৰিলোঁ সকলোখিনি দেখুৱালোঁ আপোনালোকে বাৰু আজি মই ভিডিঅ'টো চাই কেনেকুৱা পাইছে নিশ্চয় কমেণ্টত জনাব ভাল পাইছে যদি লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানতে সামৰিলোঁ বাই বাই दिवाली दिवाली